নমস্কাৰ সকলোকে মোৰ চেনেল হোম কুক পেৰাডাইজলৈ স্বাগতম জনালোঁ। আজি মই ৰহৰ আৰু মচুৰ দাইল মিহলাই এখন দাইল বনাবলৈ লৈছোঁ। ডাল ফ্ৰাই বুলিও ক'ব পাৰি, তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। প্ৰথমেই মই অলপ সময় কোমলাই থোৱা ৰহৰ আৰু মচুৰ দাইল 100 গ্ৰামকৈ লৈছোঁ আৰু লগত দিছোঁ মই এফাল বিলাহী, এটা গোটা পিঁয়াজ, কেইফুটামান দিম নহৰু আৰু দিম 2টা কেঁচা জলকীয়া। লগতে এয়া মই দাইলখিনি সিজিবৰ জোখেৰে পানী দিছোঁ, বেছি পানী নিদিওঁ, যাতে দাইলখিনি সিজে সিমানেই পানী দিম। আৰু এয়া হালধি দিলোঁ, লগত দিলোঁ এয়া আন্দাজমতে নিমখ আৰু অকণমান মিঠাতেল দি পেলাই 3টা বা 4টা হুইচেল মাৰি দাইলখিনি সিজিবলৈ দিম। এয়া চাওক, মোৰ দাইলখন ধুনীয়াকৈ সিজি গৈছে। এতিয়া দাইলখিনি তেল মাৰিম, তাৰ বাবে এয়া মিঠাতেল ল'লোঁ, অকণমান দিলোঁ পাঁচফোৰণ, লগত দিলোঁ এখিলা তেজপাত আৰু অকণমান মিহিকৈ কুটি লোৱা পিঁয়াজ আৰু অকণমান নহৰু। এইখিনি এতিয়া অলপমান সময় ভাজি ল'ম। পিঁয়াজ আৰু নহৰুখন অকণমান ৰঙা হ'বলৈ দিম। এতিয়া এই তেলখিনিতে দাইলখিনি ফোৰণ দিম। দাইলখিনি ঢালি দিলোঁ। পিঁয়াজটো কিন্তু গোটাকেই ৰাখিছোঁ। এতিয়া অকণমান সময় লৰাই পেলাই দাইলখন উতলিবলৈ দিম। অলপ উতলিলে দাইলত এয়া মই দিম অকণমান ধনিয়া গুড়ি, এয়া অলপ জিৰা গুড়ি দিলোঁ, লগতে দিছোঁ মই আধা চামুচ আমচুৰ পাউডাৰ আৰু অকণমান গৰম মছলা। এই মছলাখিনি এতিয়া দাইলখনৰ সৈতে ভালকৈ মিলি যাবলৈ দিব। গেছৰ ফ্লেমটো অকণমান ল' কৰি ল'ব। তাৰপিছত আকৌ এবাৰ ফোৰণ দিবলৈ প্ৰথমে মই অকণমান মিঠাতেল গৰম কৰি ল'লোঁ। ইয়াতে মই অকণমান গোটা জিৰা দিলোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ। এতিয়া এই তেলখিনি দাইলখিনিৰ ওপৰত আকৌ এবাৰ ফোৰণ দিম। এয়া চাওক, এতিয়া দাইলখন অকণমান লৰাই দিয়ক আৰু উতলিবলৈ দিয়ক। উতলি অহাৰ লগে লগে এচামুচ গৰু ঘিউ দিব আৰু গৰু ঘিউ যদি নাথাকে তেন্তে বাটাৰো দিব পাৰে। এই দাইলখন খাবলৈ এতিয়া সম্পূৰ্ণ সাজু। এই দাইল ফ্ৰাই ৰেচিপিটো আপোনালোকে চাই কেনে পালে? যদি আপোনালোকে এই ৰেচিপিটো ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।